নমস্কাৰ, আজিৰ দিনটো বাতৰিলৈ প্ৰথমটো খবৰ। আজিৰ পৰা গুৱাহাটী নীলাচলত অম্বুবাচী মেলা আৰম্ভ হৈছে। দৰ্শনাৰ্থী আৰু ভক্তসকলৰ ভিৰ দেখিব পোৱা গৈছে। দ্বিতীয়টো খবৰ, সুৰাপান কৰি 50জনতকৈ বেছি লোকৰ মৃত্যু হৈছে আৰু 70জন লোক অসুস্থ হৈ চিকিৎসালয়ত আছে। আৰক্ষীয়ে 200 লিটাৰতকৈ বেছি সুৰা জব্দ কৰিছে। এই ঘটনা সংঘটিত হৈছে কল্লাকুছি জিলাৰ তামিলনাডুত। তৃতীয়টো খবৰ, নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়া দুজনক আৰক্ষীয়ে গুলীচালনা কৰি নিহত কৰে। ভাল কৰিছে আৰক্ষীয়ে। আপোনালোকৰ মতে কি? কমেণ্ট কৰি জনাওক। চতুৰ্থটো খবৰ, নলবাৰীত এতিয়াও হ্ৰাস পাই আছে বানপানী আৰু ধেমাজিতো জীয়াঢল নৈ খহনীয়াই বহুত কৃষিভূমি জাহ গৈছে আৰু গোলাঘাট জিলা, তেজপুৰ জিলা আৰু অসমৰ ঠায়ে ঠায়ে এতিয়াও বান কবলত। 5 নম্বৰটো খবৰ, অসমৰ লাখ লাখ ৰেচন কাৰ্ড থকা পৰিয়াললৈ ডাঙৰ খবৰ। 25 জুনৰ আগত সোনকালে KYC পৰীক্ষণ কৰক। আপোনাৰ ৰেচন কাৰ্ডৰ বাধ্যতামূলক কৰিছে চৰকাৰৰ ফালৰ পৰা, নহ'লে নেপাব ৰেচনৰ চাউল। 6 নম্বৰটো খবৰ, মানে শেষৰটো খবৰ, লাখ লাখ দুখীয়া পৰিয়ালৰ বাবে ভাল খবৰ। আধুনিক নিয়মেৰে, মানে নতুন পদ্ধতিৰে চৰকাৰী ঘৰ লাভ কৰিব। আকৌ নতুনকৈ নিৰ্মাণ হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা, 3 কোটি ঘৰ। সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী ঘৰ। আজিলৈ ইমানেই বাতৰি আছিল আৰু ভালকৈ বনাব চেষ্টা কৰিম।